नावकाटा हालामनि निधुआ गामिनि गोबां नखरा दै लोमजानानै दं। तामुलपुर जिल्ला सिंनि गरेस्वर नावकाटा ओनसोलनि निधुआ बनमाजा गामियाव हरखाबै सुक्लाय दैसाया देरनानै गोबां नखरखौ लोमसावफैयो। हरखाबै भुटाननि दैया देरबोनायाव सुक्लाय दैसाया भारत भुटान सिमायारि ओनसोलनि निधुआ गामियाव गोबां नखरखौ लोमनायजों लोगोसे गामिनि गोबां बिगा हायाव आबाद फोथारा सिलिंखार जायो। दैबाना लोमजानाय ओनसोलाव जायगानि एमएलए जलेन दैमारिया नायगिदिंहैनायजों लोगोसे दैबानाजों सिलिंखार जानाय नखरनो अनसुंथाइ होनायनि रादाय होयो आरो दैबानाजों खुरखानाय ओनसोलखौ थाबैनो माथावरि खोनो जिल्ला खुंथायखौ बिथोन होबाय होनना फोरमायनायजों लोगोसे सुक्लाय दैसानि माथावरि गैयै गोबां जायगायाव माथावरि खोनायनि थाखाय बिफाननि मन्थ्रिखौ खावलायनाय बादियै थाबैनो मावफुंगोन होनना बुङो। আজি তামুলপুৰ জিলাৰ শুক্লাই চেৰফাঙৰ কনষ্টিটুৱেঞ্চিৰ নিধুৱাত এই শুক্লাই নদীত কিছু ৰাতিৰ ভিতৰত পানী অহাৰ কাৰণে ইয়াত বানপানীৰ এটা পৰিস্থিতি হৈছে। মাথাউৰি ভাঙিছে, যিটো মাথাউৰি এনেকুৱা পুৰণা মাথাউৰি আছিলে, হয়তো ব্লগৰ আণ্ডাৰত বনোৱা মাথাউৰি আছিলে। সেই মাথাউৰিটো ভাঙাৰ কাৰণত বহুত আমাৰ ৰাইজৰ ক্ষতি হৈছে। বহুত খেতিয়কৰ কচুৰ পৰা আৰম্ভ কৰি বিভিন্ন খেতি ইয়াত নষ্ট হৈছে। তো মাথাউৰিখন মেৰামতি কৰাৰ কাৰণে মই অলৰেডি আমাৰ ডিচি ডাঙৰীয়াক মই ফোন কৰি জনাইছোঁ। আমাৰ ডিপাৰ্টমেণ্ট ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক জনাইছোঁ। চাৰ্কেল অফিচাৰ ইয়াত আহি আছে, সকলো ইয়াত ইমিডিয়েট একশ্যন লোৱাৰ কাৰণে আহি আছে। ৰাইজৰ মই আশা ৰাখিছোঁ ৰাইজে ইয়াত সহযোগ কৰি আছে, গতিকে আমি ইমিডিয়েট ইয়াৰ ৰাইজৰ উপকাৰ হ'ব পৰাকৈ ইয়াত একশ্যন লোৱাৰ কাৰণে আমাৰ চৰকাৰী কামখিনি আৰম্ভ কৰিছোঁ। শুক্লাই নদীৰ বহুত জাগাত মাথাউৰি নাই, ইতিমধ্যে চৰকাৰে ইয়াৰ ওপৰত কি পদক্ষেপ ল'ব? হয়, শুক্লাই নদীত বহুত জাগাত মাথাউৰি নাই, কিন্তু আমাৰ সন্মানীয় সকলোৰে জনপ্ৰিয় আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই ইয়াত শুক্লাই চেৰফাঙত কিছু মাথাউৰি বৰ্তমান চেংচন কৰিছে। আমাৰ নিধুৱাতো আমাৰ কিছু মাথাউৰি, আমাৰ 3 কিলোমিটাৰ মাথাউৰি অলৰেডি চেংচন হৈছে, টেণ্ডাৰ প্ৰচেছত আছে। গতিকে তেখেতৰ যি আমাৰ মহানুভৱতা আমাক সহায় কৰিছে, তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু আমাক কিছু মাথাউৰিৰ প্ৰয়োজন আছে এই শুক্লাই চেৰফাঙি নিধুৱা অঞ্চলত। গতিকে তেখেতক আজি মই এই ৰাইজৰ হৈ আকৌ যি জাগাত মাথাউৰিৰ প্ৰয়োজন আছে, যেনিবা পশ্চিম নাওকাটা, ইয়াতেও আমাৰ মাথাউৰিৰ প্ৰয়োজন আছে। এই মাথাউৰিবিলাক তেখেতে আমাক অনাগত দিনত চেংচন কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ ৰাইজৰ হৈ। गुबुन फारसेथिं भुटाननिफ्राय हरखाबै बोहैबोनाय दैया लोमनानै सिलिंखार जाजानाय सुबुङा थाबैनो सोरखारि अनसुंथाइ होनांगौ होनना ओरैबायदि फोरमायो। দাদা, এনেকা যে পানী হ'ল ৰাতিপুৱাৰ পৰা, এতিয়া আপুনি কি ক'ব বিচাৰিছে? মই কি কৰিব বিচাৰিম এতিয়া, চৰকাৰৰ পৰা সহায় সুবিধা লাগে আৰু কি লাগে, উপায়টো নাই। এতিয়া ঘৰটো ডুবি গ'লে, চাউল ধানটো ডুবি গ'লে কি কৰিম, উপায় নাই। বেলেগৰ ঘৰত নি থৈ জমা কৰি থৈ দিছোঁ, এতিয়া খাৱাৰ খাদ্য লাগে আৰু বাকী খৰচা আমাৰ ঘৰখিনি কিবাকৈ এটা বনাই দিব, খৰচা দিলেও হয়। বাকী একো নিবিচাৰোঁ। এতিয়া ঘৰখিনিতো উপায় নাই, দুখীয়া ঘৰৰ চলি আমি এতিয়া উপায় নাই, হাজিৰা কামলা কৰি খাওঁ। বাগানত যাই এদিন কাম কৰিব নাপালে এনেকুৱা কথা হ'ল, বাগানত দুদিন কাম কৰিব নাপালে আমি ভাত খাবাই নাপাওঁ। কিন্তু সদায় প্ৰত্যেক দিনে বাগানত যাবলগীয়া, আজিও যাবলগীয়া, আজিও যাব নোৱাৰিলোৱে বাদ দি। কিন্তু ঘৰখনতো অৱস্থা নহয়, উপায় নাই, কি কৰিম আৰু। চৰকাৰৰ পৰা সহায় সুবিধা দিলে বৰ ভাল হয়। বাকী একো নিবিচাৰোঁ আৰু মই সুবিধা যি দিব পাৰে আৰু এতিয়া সেইখিনি বিচাৰোঁ। এতিয়া পানীটো আজিও হয় না আগৰ পৰাই হৈ থাকে এনেকুৱা অৱস্থা? এই প্ৰথম এবাৰ আগতে 2002 নে 2004 হৈছিলে, এতিয়া আৰু আহিলে। অহাৰ কাৰণে মই কি ক'ম আৰু, এতিয়া বাকী ইমান ক'বও নাজানো। আদিবাসী ল'ৰা মই ইমান ভালকৈ ক'ব নোৱাৰোঁ, তথাপিও ক'লোঁ যিখিনি আশা কৰোঁ সেইখিনি কথাই দি বুজি পাব লাগে আৰু আপোনালোকে। এতিয়া ঘৰটো কি আপোনাৰ অকল এনেকুৱা হৈছে না বেলেগৰো এনেকুৱা? মই এতিয়া নিজৰ ঘৰৰ কাৰণে মই চামান বাহিৰ কৰোঁতে মই বেলেগৰ দেখি যাব পৰা নাই। মই নিজৰখিনি ক'ব পাৰিছোঁ, বেলেগৰখিনি ইমান এটা ক'ব নোৱাৰোঁ আৰু। মই নিজৰটোহে ক'ব পাৰিম, বেলেগতো যাব পৰা নাই। ঠিক আছে।